1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খুলিব। 1 ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব। দ্বাদশ শ্ৰেণী আৰু স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদানো আৰম্ভ হ'ব। স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰো 1 ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ হ'ব। অৱশ্যে পূৰ্বৰ দৰে বন্ধ থাকিব আন সকলো শ্ৰেণীৰ পাঠদান। পৰিস্থিতি অধিক উন্নত হ'লেহে সকলো শ্ৰেণী খুলিব। ওদালগুৰিত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কাউন্সিলৰ কৰ্তৃপক্ষক মই অনুৰোধ কৰিছোঁ, তেওঁলোকে এতিয়া আচলতে মোবাইলৰ ছুইচ অফ কৰি বহি থাকিলে তেওঁলোক নহ'ব। এই পাৰ্টিকুলাৰ কিছুমান স্কুল কলেজক তেওঁলোকে টাৰ্গেট লৈ সেইখিনিৰ পৰা তেওঁলোকে চাওক গোটেই বস্তুখিনি যে 3rd ডিভিজন পোৱা ল'ৰাটো কেনেকৈ তেওঁ 90% পালে, এইবিলাক ভেৰিফাই কৰক। দৰকাৰ হ'লে এইটো পুনৰ মূল্যায়ন আমি কৰিব লাগিব। তেওঁলোকক কোৱা হ'ল যে তোমালোকে 31 তাৰিখৰ ভিতৰত ৰিজাল্ট দিব লাগিব। তেওঁলোকে মাত্ৰ সেই টাৰ্গেটটোলৈ চাই থাকিলে। ধৰি লৈছোঁ যদি আমাৰ এসপ্তাহ ৰিজাল্ট দিয়া দেৰিও হ'লহেঁতেন, আমি যদি ত্ৰুটিমুক্তভাৱে আমি ৰিজাল্টটো দিব পাৰিলোহেঁতেন, তেতিয়া আজি এই বিতৰ্কটো কেতিয়াও নহয়। যিসকল শিক্ষক এইটো দায়িত্বত আছিলে, তেওঁলোকে মূল্যায়ন কৰিছিলে, তেওঁলোকে এই দায়িত্বটো মোৰ পাতি ল'ব লাগিব যে ভৱিষ্যতে আমাৰ এই ল'ৰা ছোৱালীখিনিৰ কি হ'ব, ভৱিষ্যতে তেওঁলোকে ক'ত এডমিশ্যন ল'ব, কি পঢ়িব। টেট পৰীক্ষাৰ বাবে 2021ৰ মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বিট যথেষ্ট নহ'ব পাৰে। আৰু এটা পৰীক্ষা দিবলগীয়া হ'ব পাৰে ছাত্ৰ ছাত্ৰীয়ে। মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ দৰে সম পৰ্যায়ৰ পৰীক্ষা পাতিব অসম চৰকাৰে। প্ৰয়োজন হলে আৰু এটা পৰীক্ষা হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পৰীক্ষা দি পাছ কৰা আৰু পৰীক্ষা দি পাছ কৰা ছাত্ৰ ছাত্ৰীক একে বুলি তুলনা কৰিব নোৱাৰো বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। ভৱিষ্যতে টেট দিব খোজা ছাত্ৰ ছাত্ৰীৰ বাবে 2021ৰ মাৰ্কশ্বিটখন কামত নাহিব পাৰে, যাৰ বাবে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দৰে সম পৰ্যায়ৰ আৰু এটা পৰীক্ষা দিবলগীয়া হ'ব পাৰে শিক্ষাৰ্থীসকলে। উচ্চতম ন্যায়ালয়েও অসম চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।